জড়িত হৈছে ঘটনা মানে যোৱা ৰাতি 2-3টাৰ মাজত আমাৰ এই চিৰাং ডিষ্ট্ৰিক্ট UPPL হেড অফিচটো কোনোবা দুষ্ট মানুহে আহি এটা জ্বলাই থৈ গ'ল। তাত আমিতো গম নাপাওঁ। পুলিচে পেট্ৰলিং আহি এইটো দেখিবলৈ পাইছে। তাৰপিছত পুলিচে মোক মাতিছে আৰু আমাৰ খাজলগাঁও আঞ্চলিকৰ ছেক্ৰেটাৰীক মাতি আমাক দেখুৱাইছে। তেতিয়া আমি দেখিলোঁ ভাইদেউ এইটো কোনোবা দুষ্টই আহি ইয়াত জ্বলাই থৈ গ'ল। পেট্ৰল গেটতো একে সময়তে জ্বলাই থৈ গৈছে। এতিয়া আমি এফআইআৰ দিব লাগিব। চিৰাং ডিষ্ট্ৰিক্ট কমিটি এইফালৰ পৰা এফআইআৰ দিব লাগিব আৰু পুলিচক আমি আহ্বান জনাম এইটো অতি সোনকালে আমি তদন্ত কৰি পুলিচে এৰেষ্ট কৰিবলৈ আমি আহ্বান জনাম। গাড়ী নম্বৰ লাভ কৰিছে। এতিয়া আমি নামত নাই, মনত নাই। ফেচবুক হয়তো ক'লা বলেৰ দি আহি এইটো ঘটনা কৰিছে। এইটো মইতো দেখিবলৈ পোৱা নাই। দেখিব পোৱা মানুহ আছে, এটা চকীদাৰ এটা আছিলে, এইটো 5-6জন এনেকুৱা হৈছে। সন্দেহ মানে অনাবৰৰ মানুহটো বড়ো মেজৰ জেগাত আহি এনেকুৱা ঘটনা কৰিব নোৱাৰে। SGP BJP কংগ্ৰেছৰ মানুহ বড়ো মাজত এনেকুৱা আহি ঘটনা কৰিব নোৱাৰে। গতিকে আমি সন্দেহ কৰিছোঁ আমাৰ বড়োৰ মাজত বড়োৱে এইটো ঘটনা কৰিছে। কিয়নো কেইদিনমান আগত বিৰাংগাঁও UPPL অফিচটো এনেকুৱা জ্বলাই থৈ গৈছে। গতিকে আমি বড়োৰ মাজত বড়ো এইটো ঘটনা কৰিছে বুলি আমি সন্দেহ কৰিবলৈ বাধ্য হৈছে। আমি পুনৰাই এনেকুৱা যদি ঘটনা নহয় আমি এইটো আহ্বান জনাইছে। যিকোনো দল সংগঠনৰ মানুহবিলাক এনেকুৱা ঘটনা নকৰে আমি আহ্বান জনাইছোঁ। ৰাজনীতিক দলৰ জড়িত থাকে। ৰাজনীতিক দল যদি নহয় এইটো ঘটনা নকৰে। UPPL BPF সন্দেহ কৰিব। এতিয়াতো আমি মানুহ স্পটত ধৰিবলৈ পোৱা নাইতো সন্দেহযুক্ত হয়তো সন্দেহ কৰিছে BPF নিশ্চয় হ'ব।